নমস্কাৰ, মই আতিকুৰ ৰহমান আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল ইউনিক অসমলৈ। তো আজি আপোনালোক এনেকুৱা এটা ঠাইত লৈ যাই আছোঁ, মানে হিষ্টৰিকেল ঠাই, মানে আমাৰ ঘৰৰ ওচৰতে আছে। আমিও যাই পোৱা নাই, তো আতিকুৰেও যোৱা নাই। বহুতে যাই পাইছে কিজানি, তো বহুতে জানেও। তো আমিও আজি আপোনালোকক কিবা এটা জনাবলৈ চেষ্টা কৰিম। তো যিমান ভাল কৰে মানে আমি দেখাব পাৰোঁ, আজি দেখাম। তো মজা পাব ভিডিঅ'টো, আৰু মজা পাব। মানে বহুত দিন ভিডিঅ' অহা নাই, অকণমান বেয়াও হ'ব পাৰে। তো চাই থাকক আজি আমাৰ লগত। তো এয়া আমি ফাইনেলি এণ্ট্ৰি কৰি দিলোঁ। এয়া আমি ফাইনেলি আহি পালোঁ এইখন হ'ল যে। আহক, সোমাই আহক। তো ইয়াত আমি ধুনীয়াকৈ ভৰি ধুই ল'লোঁ আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম। তো এই সন্মুখখিনি দেখিয়ে কিমান এটা ভাল লাগি গৈছে, চাওকচোন আপোনালোকে। চাওক, প্ৰথমে ৱেলকাম বুলি লেখা আছে। তো চাওক একদম কি মজা কৰে, একদম এইটো গছে অৰিজিনেল গছ চাগে, অৰিজিনেল গছেৰে ৱেলকাম বুলি লিখা আছে। তো আৰু এইটো হৈছে কৃষ্ণগুৰুৰ গ্ৰন্থাগাৰ। তো এইটো হৈছে গুৰুৰ সমাধিস্থল, কিমান সুন্দৰ কৰি ৰাখি থৈছে চাওক। আৰু এইটো হৈছে পদুম পুখুৰী, বৰ্তমান ফুলি থকা নাই, ফুলি থাকিলে ভাল লাগিল হয়। তো আপোনালোকে নাভাবিব আৰু মেকটাৰ পুখুৰী বুলি। কি কবি এতিয়া? তাৰমানে বহুত ভাল লাগিছে, আমি এতিয়া চাই আছোঁ। বহুত একদম মজা লাগিছে, কিন্তু গেটতে যে ক'লা নাই ভিডিঅ' নাবনাবি সেইকাৰণে বেয়া লাগিছে। তো আমাৰ যি কৃষ্ণগুৰু আশ্ৰম, এই আশ্ৰমখন 1974 তাৰমানে স্থাপিত কৰা হৈছিল। মাত্ৰ 3 কঠা মাটি আছিল, মাত্ৰ 3 কঠা, আৰু এতিয়া এই 300 বিঘা মাটি হৈছে। ভাবি চাওক আপোনালোকে যদি সৰু সৰু কিবা কাম কৰি আছে, কৰি থাকক, কাৰণ খেতিৰ পৰা বহুত ডাঙৰ এটা কাম হ'ব বুলি মই আশা কৰোঁ। ভাবি চাওকচোন, ইয়াতে মাত্ৰ 3 কঠা মাটিৰ পৰা এতিয়া 300 বিঘা মাটি হৈছে। তো ভাবি চাওক কেনেকুৱা কথা দেই ইয়াৰ। তো মানে চাওক, কাৰোবাৰ এটা শব্দ আছে না, মানে তো একদম এখন বেলেগ দুনিয়া, একদম ইয়াৰ ভিতৰে একদম বেলেগ দুনিয়া, আৰু একদম চাফ চিকুণ, কি ক'ব। তো মানে ভিডিঅ' এলাও নাই, মানে অলপমান মনে চুৰ কৰি আছোঁ। তো আহিল কেনে লাগিল? ভাল লাগিল কেনে লাগিল? মানে ইয়াত ঘৰত ইমান হাল্লা কৰে, কিন্তু এটা শব্দ চুপ চাপ এটা শব্দ মানে এইটো হৈছে এটা কুঁৱা। ইয়াত গৰুৱে মানে ইয়াৰ পানী গা ধুৱাওঁতে খাওঁতে ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া বৰ্তমান ইয়াৰ যিবিলাক শস্যবিলাক আছে, ইয়াৰে পানী প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে। তো মানে এইটো তালা লগা আছে, নহ'লে যাই পেলাই দেখাব পাৰিলোঁ। তো চাই থাকক বস্তু। প্ৰথমটো আৰু ইয়াতে ধ্যান কৰিছিল গুৰু, সাধনা গৃহ, এইটো প্ৰথম সাধনা গৃহ এটি, তাৰমানে এইটো লেখা আছে কৃষ্ণগুৰুৰ প্ৰথম সাধনা গৃহ। তো ইয়াতে গুৰুৱে মানে একদম প্ৰথম গুৰু ইয়াতে সাধনা কৰিছিল। ইউনিভাৰ্চিটি আমাৰ ইয়াতে নহয়, এই সৰ্থেবাৰীতে যি নহয়, যে গছৰ যেনেকৈ শিপা থাকে, এই মূল শিপাটো হৈছে এইখিনি আমাৰ এই সৰ্থেবাৰীৰ বৰপেটা তাতে। কিন্তু বহুত অসমৰ বাহিৰতো আছে এই কৃষ্ণগুৰু সেই কলেজ স্কুল বহুত জেগাত আছে, আৰু ইয়াতো আনকি ইয়াৰ ভিতৰত ষ্টেট বেংক পৰ্যন্ত আছে। তো ভাবি চাওক ইয়াত কি নাই। বহুত ভাল লাগিছে, শান্তিময় পৰিৱেশ এটা। তো চাই থাকক আপোনালোকে ভিডিঅ'টো গোটেই। তো এতিয়া ইয়াৰ নামঘৰ, মানে নামঘৰ মানে এছিয়াৰ বৃহত্তম নামঘৰ। ইয়াতে মানে 22,000 মানুহে একেলগে নাম ধৰিব পাৰে। তো চাওক ইমান ডাঙৰ নামঘৰ। এইটো পুখুৰী আছে, তো পুখুৰীটোৰ নাম হ'ল আলোক গংগা, আৰু পদুম ফুলৰ দৰে কিবা এটা মানে এইটো আঁকি থৈ দিছে। তো গাইছ, ইয়াত মানে সকলোখিনি মানে পদুম ফুল মানে পদুম ফুলে মেইন দেখ গাইছ। ইয়াতে চাৰিওফালে মানে চিহ্নগিলা মানে পদুম ফুলৰ দিয়া আছে। তো এই টাৱাৰৰ ওপৰতো মানে পদুম ফুলৰ দৰে মানে এটা আকৃতি দিয়া আছে ইয়াতে। তো পদুম ফুলে মেইন গাইছ ইয়াতে দেই। ভিডিঅ'টো এইখিনিয়ে আছিল। তো ভিডিঅ'টো ভাল পালে
লাইক শ্বেয়াৰ আৰু গাইজ এটা কমেণ্ট কৰি যাবচোন কমেণ্টটো আপোনালোকে নকৰে কমেণ্টটো কৰিলে মানে আমাৰ ভাল লাগে হয় না তো কমেণ্ট চমেণ্ট কৰিব মেইন কমেণ্ট যে আমি তাৰ পৰা আমি ভালদৰে আহিলোঁ তাৰমানে তাতে ভিডিঅ' বনাব দিয়া নাছিল তাৰপিছত আমি তাত এটা আমাৰ তাতে পঢ়ে কৃষ্ণগুৰুত বা এটা লগ পালোঁ বাটো বহুত আমাক সহায় কৰিলে ফোন চোন মাৰি পেলাই ভিডিঅ' কৰিব দিলে তো আমি ভিডিঅ' কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ তো ভিডিঅ'টো কেনে পালে জনাব আৰু ইয়াৰ ভিডিঅ'টোৰ দ্বাৰা বাজনীক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ বা একদম মানে যদি ভিডিঅ'টো চাই আছে ভিডিঅ' চাই আছে এটা লাইক কৰি দিব আৰু আমি যিখিনি কথা ক'লোঁ কৃষ্ণগুৰুৰ ওপৰত আমি ইমান বিশেষ আমি একো নাজানো যিখিনি আমি তাৰমানে ৰিচাৰ্চ কৰিছোঁ ইউটিউবত মানে গুগলত মানে চাইছোঁ মানে সেইখিনি আপোনালোক সেইকাৰণে ক'ব চেষ্টা কৰিছোঁ ত' যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব তো বাই 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 জয় অসম